স্কুলখনলৈ মই পঠাই দিওঁ দে তোক। নালাগে মা, তোমাৰ এড্ৰেছতো নিবা আৰু মই স্কুলত গৈ পেলাই লাজত পৰিব নোৱাৰোঁ। উপায় মই তোক থৈ আহোঁ দে, তই ইমান কিয় হেৰি কৰিছনো? মা সেইটো কৰা নহয়, তুমি যোৱাই আৰাম কৰা। হ'ব দে তই যা। সি দেখোন এইখন ল'ব পাহৰিয়ে গ'ল। মই তাক দি থৈ আহোঁ ৰ। গুড মৰ্ণিং, কি কৰি আছা? আছোঁ এনে, ঘৰৰ কথা সুধিছোঁ। শুন, তই এখন পাহৰি গৈছিলি, মই তোক এখন দিব আহিছোঁ ন। মা, তুমি এনেকৈ আহিছা? এইখন তই তাতে থৈ গৈছিল ঘৰতে, মই এখন দিবলৈ আহিছোঁ। যোৱাই দিয়া, মোক এখন দিয়া। মোক লাজত পেলাবৰ কাৰণে আহিছে, যাওঁ দে। বোপাই, তই আহিলি? আহিলোঁ। তুমি আজি মোৰ স্কুলত কিয় গৈছিলা? মোক স্কুলত গৈ পাই তুমি মোক লাজত পৰাব বিচাৰিছিলা নেকি? তুমি কিয় স্কুলত গৈছিলা? জানা, তুমি স্কুলত যোৱাৰ কাৰণে মোক চবে হাঁহিছে, মোক চবে হেৰি কৰিছে যে তোৰ মাৰ এটা চকু বেয়া। তুমি আজিৰ পৰা আৰু মোৰ স্কুলত কেতিয়াও নাযাওঁ দে বোপাই। ল'ৰাটোৰ 20 বছৰ পিছত। মা, মই আৰু তোমাৰ কাৰণে থাকিব নোৱাৰোঁ, ইয়াতে থাকিব নোৱাৰোঁ। তোমাৰ ইয়াতে থাকিলে মই সদায় লাজত পৰিব লাগিব। মই গুচি যাম এখন ঘৰৰ পৰা। বোপাই, তই এইবিলাক কি কথা কৈছ? তই গুচি গ'লে মই কাৰ লগত থাকা, তুমি যাৰ লগত থাকা, মই যাওঁ। বোপাই, নাযাবি অ', নাযাবি। মই যাওঁ এতিয়া। বোপাই, নাযাবি অ'। বোপাই, তই কিয় গুচি গ'লি? মই এতিয়া ঘৰখনত অকলে থাকিব লগা হ'ব। এইয়া, মোক অলপমান চাহ একাপ দিয়াচোন। ৰ'ব, আনি আছোঁ, আপুনি টেবুলত বহক গৈছিল। এক মাহৰ পিছৰ কথা। ৰতন খুৰাই ফোন কৰিছে দেখোন। হেল্ল' ৰতন খুৰা। বোপাই, বেয়া খবৰ এটা আছে তোমাৰলৈ। কি বেয়া খবৰ? মানে তোমাৰ মা কালি ঢুকাল। কি কৈ আছে আপুনি এইবিলাক? কিন্তু কেনেকৈ? জানো, আজি 5টাত বিচনাতে শুই থকা দেখিছিলোঁ। মই ভাবিছোঁ কি এনেই শুই আছে নেকি। তাৰপিছত মই নুঠিলোঁ। তাৰপিছত আৰু দেখা পালোঁ যে তেওঁ মানে ঢুকাল। কি? মই এতিয়াই আহি আছোঁ ৰতন খুৰা, আপুনি তাতে থাকক। হ'ব দিয়া, তুমি এতিয়া জল্দি আহা। চলো। কি ক'বা আৰু, মা বোলে ঢুকাল। কি? মই যাওঁ ৰ'বা। নালাগে, আপুনি এতিয়া যাব নালাগে দিয়ক। মই যাওঁ, ৰ'বাচোন। মই যাওঁ এতিয়া, মই এতিয়াই যাব লাগিব। কিন্তু কোনো কিন্তু নাই, মই যাওঁ। ৰতন খুৰা, কি হ'ল? তোমাৰ মাক শ্মশানত নিছোঁ। তোমাৰ মায়ে এখন চিঠিখন তাতে থৈ দিছিলে। মই এখন চিঠিখন তোমাক দিলোঁ। দিয়কচোন। বোপাই, মই তোৰ মা। মই নাজানো মই বাচিম নে নাবাচিম। তোক মই এটা কথা কৈছোঁ, ই বহুত পুৰণি কথা, কিন্তু শুন, গোটেইখন পঢ়িবি। তেতিয়া তোৰ মাত্ৰ ছমাহে হৈছিল। এদিনাখন মই পাকঘৰত কাম কৰি থাকোঁতে তই মানে বাহিৰত খেলি আছিলি। তেতিয়া তই তাতে পৰি গ'লি। পৰি যাওঁতে তোৰ এটা চকুত বৰকৈ দুখ পালি। মই তৎক্ষণাত ডক্তৰৰ ওচৰত লৈ গ'লোঁ, তোক চিকিৎসা কৰিবলৈ লৈ গ'লোঁ। কিন্তু ডক্তৰে ক'লে যে তোৰ বোলে এটা চকু গোটেইটো বেয়া হৈ গৈছে। তেতিয়া মই ক'লোঁ ডক্তৰক যে এইটো একো কৰিব নোৱাৰি নেকি? তেতিয়া ডক্তৰে ক'লে এইটো বেলেগৰ চকু এটা দিব পাৰিবা। তেতিয়া মই তোক মোৰ চকু এটা দি দিলোঁ। আজি তই সেইকাৰণে এইখন দেহত ভালকৈ দেখিব পাইছ। মোক ক্ষমা কৰি দিবি, কিন্তু মই তোক এইটো নিবিচাৰিছিলোঁ যে তই মোৰ বাবে দুখ পাৱ। সেইকাৰণে মই মোৰ এটা চকু তোক দি দিলোঁ। মই এইবিলাক কি কৰিলোঁ? মই যদি এই কথাটো আগতে জনা হ'লোঁ হয়, তেনেহ'লে মইতো তোমাক ওচৰত কেতিয়াবাই মই বহুত ডাঙৰ ভুল কৰি দিলোঁ মা। এতিয়া মই কি কৰোঁ? এতিয়া বহুত দেৰি হৈ গৈছে বোপাই, তুমি আৰু এতিয়া একো কৰিব নোৱাৰা। হেল্ল' বন্ধুসকল,
আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।